হ'ব গাইজ। তো গাইজ আজি ব্লগত মই যাই আছোঁ নগাঁৱৰ মহা মৃত্যুঞ্জয় মন্দিৰত। তো আজিলৈ জানে আজি ফাৰ্ষ্ট টাইম তো মন্দিৰটো দৰ্শনো আহিম। তো ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব আৰু আপোনাক এক্সপিৰিয়েঞ্চটো দেখাম। ব্লগটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো গাইজ চলক যাওঁ। তো গাইজ এতিয়া গাড়ীত বহিলোঁ আৰু এতিয়া বাহিৰৰ ভিউ চাওঁ। তো গাইজ সবাৰে মহামৃত্যুঞ্জয় মন্দিৰ আহি পালোঁ, ইয়াত দূৰৰ পৰা দেখা। তো গাইজ ফাইনেলি আমি আহি গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰত। মোৰ পিছত আছে, সেইটো চাব পাৰে। আৰু ইয়াত আপুনি দোকান পাই যাব বস্তু কিনিবৰ কাৰণে। তো এতিয়া মহামৃত্যুঞ্জয় মন্দিৰত যাব লগ গাইজ, ইয়াৰ পৰা লাইনত যাব লাগিব। তো এতিয়া লাইনত যাওঁ আৰু চাব পাৰে এইটো মহামৃত্যুঞ্জয় মন্দিৰ। গাইজ চাবৰে সেইটো মহামৃত্যুঞ্জয় মন্দিৰ আৰু ইয়াত সৰু কাছ আৰু মাছো আছে। তো গাইজ চাব পাৰে বহুত লম্বা লাইন আৰু ইয়াত আপুনি ফটো উঠিব পাৰে, গাৰ্ডেনৰ দৰে আছে। তো গাইজ চাব পাৰে মানুহৰ ভিৰ, পুৰা লম্বা লাইন আৰু এতিয়া ওপৰত আহি পালোঁ। গাইড এইখিনিত চাব পাৰে ভিতৰৰ ভাগত শিৱলিংগটো স্থাপন কৰা হৈছে আৰু ইয়াত চবৰে ওপৰত ধুনীয়া ধুনীয়া ছবি অংকন কৰা হৈছে। তো গাইজ চাব পাৰে নমো কৰি ল'লোঁ আৰু এইটো শিৱলিংগ। তো এতিয়া বাহিৰত যাওঁ, পিনেদি এক্সিট। তো গাইজ আজি ব্লগটো এইখিনিতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভালে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰিব। আজি ব্লগত দেখিলে আমি মহামৃত্যুঞ্জয় মন্দিৰত আহিলোঁ সেইটো। তো ভিডিঅ'টো এণ্ডলৈকে চোৱাৰ কাৰণে থেংক ইউ। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই গাইজ।